আজি আমি আলোচনা কৰিম ঘৰতে বহি আপুনি কেনেকৈ ইনকাম চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, PRC এপ্লাই কৰিব পাৰিব 30 টকাতে। তাৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব এটা ডিষ্ট্ৰিক্ট আইডিটো আমি কেনেকৈ ক্ৰিয়েট কৰি ল'ম সেই বিষয়ে আজি আলোচনা কৰিম। আপুনি প্ৰথমতে গৈ গুগল ক্ৰম ব্ৰাউজাৰত টাইপ কৰিব ডিষ্ট্ৰিক্ট পৰ্টেল লিখি চাৰ্চ কৰি দিব। প্ৰথম লিংকটোত গৈ আপুনি ক্লিক কৰিব। তাৰপিছত তলত চাব প্লিজ ক্ৰিয়েট একাউণ্ট। ইয়াতে চাব আপুনি ক্ৰিয়েট একাউণ্ট। আপুনি আপোনাৰ নামটো লিখি দিব, লাষ্ট নেমটো লিখি দিব, স্ক্ৰীন নেমটো লিখি দিব, ইমেইল আইডিটো লিখি দিব, জেণ্ডাৰ চিলেক্ট কৰি ল'ব, ডেট অফ বাৰ্থটো আপুনি লিখি দিব, তলত থকা কেপচাটো শুদ্ধকৈ লিখি দিব। তাৰপিছত আপুনি ছেভ কৰি ল'ব। আপুনি ইয়াত দেখা পাইছে থেংক ইউ ইউৰ ক্ৰিয়েটিং একাউণ্ট। আপোনাৰ পাছৱৰ্ডটো ইয়াত দি আছে। পাছৱৰ্ডটো দি কিনে আপুনি চাইন ইন কৰি ল'ব।